Oh Marina. শুই আছো। লাইটটো নিদিব অফ কৰি দিয়া। হ'ব দে শু আজি বতৰটো বেয়া সোনকালে উঠিব নালাগে আকৌ বেমাৰত পৰিবি দেই শুই থাক ভালকে খাই শুৱক পাই দেৰিলৈকে অকণমান তেতিয়াহে গা চাবোৰ ভাল লাগিব। কাপোৰখিনি ধুবলৈ আছে আজি ৰ'দটোৱে দিয়া নাই। আমাৰ এজনী দেখোন দেখা দেখিয়ে নাই উঠাই নাই চাগে। বোৱাৰী অ' বোৱাৰী মা উঠিবলৈ হোৱাই নাই নি? মই উঠিলোঁ। মই ভাবিছিলোঁ উঠাই নাই চাগে বতৰ আকৌ ঠাণ্ডা পাই তোমালোকে দেৰিলৈকে খোৱা নিয়ম এটা আছে নহয় আকৌ। নহয় বাহিৰৰ কামো কৰি ভিতৰৰ কামকেইটা কৰি আছে। হ'ব দিয়া মোক সোনকালে চাহ একাপ দিবাহি। বনাম। আজি সময়ো বহুত হ'ল। ভণ্টি এতিয়ালৈকে শুয়ে আছে। তাইতো এখন কামত মোক সহায় কৰি দিব পাৰে। ইমান দেৰিলৈকে শুই থাকে। কাপোৰ এসোপাও ধুবলৈ আছে। ইমান ঠাণ্ডা লাগিছে মা কৰিব জানো পাই উঠিবলৈ মন যায় ঠাণ্ডা হ'লত। মুখখনকে ধুই লওঁগে। ভণ্টি চাহ লোৱা। চাহ এখন দিওঁতে ইমান দেৰি লাগে নে আপোনাৰ? তুমি শুই উঠিছা এতিয়া? কিমান দেৰি বহিছোঁ কিবা মাক চাহ দিলে নাই? দিলোঁ। হ'ব যাওক। বাচনবোৰ ভালকে নুধুৱে নেকি ইমান গোন্ধাইছে। নবৌ অ নবৌ নবৌ এইবোৰ কি বাচনত চাহ দিছা বাৰু মোক কোৱাচোন। গোন্ধাইছে নে কেঁচা লাগেচোন? ক'তা গোন্ধাই নাই দেখোন। তুমি নিজে ধুইছানে ক'তনো গোন্ধ পাবা? তেন্তে তুমি ধুবা আকৌ। তুমি ঘৰলৈ এনেই আহিছা নেকি? তুমি ঘৰত কাম কৰিবলৈ আহিছা? মাক লগাবলৈ তোমাৰ কথা। ইয়াতে থৈ দিছে ময়ো এতিয়া দাঙিবও নোৱাৰো নহয় লৈ যাব লাগিছিলে তেতিয়াহে ঘৰটো অকণ মুকলি লাগিলে মানে বৰ বেয়া লাগিছে দেই। মই দাঙিবও নোৱাৰো নহয় এতিয়া কি কৰিব উপায় নাই নহয় কাম কৰিব নোৱাৰা হ'লো আৰু। আমাৰ সেহেঁতিকেইজনীও ক'ত গ'ল বাৰু কাম বন হৈছে নহয় ভাত পানী বনাইছে নাই তেহেঁতিহে জানে খাবলৈ পালে তেতিয়া দি দিছোঁ। তই ঘৰতে বহিয়ে আছ নেকি? ইয়াতে বহি আছো। কিবা হ'ল নি? মুখখন যে ফুলি আছে নাই কি হ'ল নবৌ চাহ দিলে কাঁহী বাতিবোৰ কিবা কেঁচা কেঁচা গোন্ধ আৰু মই কওঁতে মোক কৈছে তুমি ধুবা আকৌ বোলে। তোক সেনেকে কৈছে? তাইক মই মছলা বাঢ়ি কৰি আছো নহয়। তই এতিয়া নবৌ নহা আগতে যিমান কাম কৰিব লাগে গোটেই ঘৰৰ কাম তই কৰিলে তাই আহিলে যে তাই কওক কতো দৰকাৰ নাই নহয় এনেই কাম কৰি মৰিবলৈ। তাকেতো তাই মোক যদি কথাবিলাক কৈছে একেবাৰে তাই কওক দে মই তাইক মছলা বাঢ়ি কৰিম নহয় তাইক কোৱা। তই নিজৰ কথা থাকিবি তই খাবি বহিবি শুবি আকৌ যাব লগা হ'লে ফুৰিব যাবি ঘৰৰ কাম এটাও কৰিব দৰকাৰ নাই দেই মই কৈ দিলোঁ অকল যি ঠাণ্ডা আছে না বেমাৰ হ'ব আৰু তোক মই গৰম পানী কৰি দিম তই গৰম পানী গালিবি ঠাণ্ডা পানী গান ধুবি চুলিখিনি ফণিয়াই দিওঁ চোৱা য'ত লাগি গ'লি আছো। হ'ব যা তই ফণিখন লৈ আহিবি মই ফণিয়াই দিছোঁ তোক সেনেকৈ কাম কৰিব কোৱা মই তাইক একদম কম নহয় এতিয়া দেখি কথাবোৰ কেনেকে ক'ব মাতটো নেমাতোকে মাতে একেবাৰে নিজৰ ঘৰত এনেকুৱা লাগে যে তাই নিচিনাহে লাগে। হয় তাই একদম গোটেইজনী নিমাতি কয় না আকৌ মাতটো দিছ নে কিমান সৰু যা ফণিখন আনিব মূৰটো ফণিয়াই দিওঁ আৰু তই মোক ফুৰা দিব নাই তাইক মই কি কৰিব লগা আছে কম নহয় কিবা ক'লে তাই মোক কালি কবি দিয়া হ'ব তাৰ ব্যৱস্থা মই লৈ আছোঁ। ফণিয়াই দিয়া বহ
ঠাণ্ডাখন কেনেকে বহো বাৰু ডাইৰেক্ট বহিব নালাগে ন তই কি বহি দিলি ঠাণ্ডা লাগিছে চুলিটো মই যত্ন ল'লে লোৱা তোৰতো সেইবোৰ কোনো ধান্দাই নাইকিয়া টোপনিয়ে ধৰিছে মোৰ লগত মালিচ কৰি দিওঁ নি কৈ দিয়াচোন সোনকালে উঠিলো যে কিবা হেৰি লাগিছে শনিখনো কৰি থাকিলে পাৰে আকৌ শুব পাৰ আকৌ শুবলৈ মন গৈছে কি ইমান হাল্লা টেং খাটাং কৰি আছে খাই পাই গ'লো মই সেইটোৱে ভাল এতিয়া উঠিলি হয় ভাত পানী এগৰা খাবলৈ নবৌৰে বনাইছে না বনোৱা বা তুমি অকল কথাবিলাক কবা নহ'লে তাই একদম মোৰ লগত উঠিব নোৱাৰে তাকে অকমান মানে হেৰি কৰিছিলো বোলো নতুন হৈ আছে কাৰণে যদি আৰু চেওৰো ভাল নেদেখো তেতিয়াহ'লে ক'ব লাগিব কাম বন কৰিবলৈ মনে নকৰে দেখিছা চেলেং পেলেং কামবোৰ আৰু চিজিল নাই কোনো কামত হয় নাই নাই বহুত বস্তু বনাই ত'ত এৰিব ত'ত হেৰি কৰি ত'ত এৰিব মানুহনো কেইটা দাদাটো ঘৰত নাথাকি এইকেইটা মানুহে যে যাই নোৱাৰে বোলে আৰু সিহঁতো বোৱাৰী ভাত খাব আহিছে ঘৰত থাকিব লাগিছিলে আকৌ যদি কাম বন কৰিবই নাজানে তোমাৰ নিচিনা চব মাক একে নহয় ন গম পাইছা সেইটোৱে হৈ গ'ল নেকি হৈ গ'ল যা মই গাটো ধুওঁ বুলি ভাবি ঠাণ্ডাই লাগিছে গাটো ধুবলৈ গাটো মই গৰম পানী কৰি দিম দে বোৱাৰী বোৱাৰী মা ভাত হৈছে নে কি হৈছে ভাজিকণ হ'লে ভাত বাঢ়িম আৰু দিয়া পাই বৰ ভোক লাগিছে আৰু মাজনীও ভোক লাগিছে ন গম পোৱা নাই দিছো আপোনালোক বহক আমি আগতে সোনকালে খাওঁ তই অহাৰ পৰাহে ইমান দেৰি হৈছে অকণ ভাতটো বনোৱা সোনকালে কৰিবা মই বৰ ভাল দেখা নাই দেই তোমাৰ হেৰি মতি গতিবোৰ ইমান সোনকালেনো কেনেকৈ ভাত দিওঁ বাহিৰৰ কামবোৰ কৰি আহিছোৱে ভিতৰলৈ সঁচাকৈ নিজৰ মাজনীৰ নিচিনা কোনো খাব নোৱাৰে মা ভাত হৈ গ'ল বাহুনে হ'ল যদি বাহাগে আকৌ সুধিব আহিব লাগে এনেই ভোক লাগিছে মোৰ ভাগৰ যোৱা বাহাগে মোৰ ভোক লাগিছে মাজনীও অথনিৰ পৰা ভাতৰ লগত হেৰি কৰি আছে মাজনী ভাত হ'ল খাই লহি আগতে তাৰপৰা গা ধুৱা কি কৰ কৰি থাকিবি কিমান চাই থাকিব পাৰিবি ভাত আনিবলৈ গৈ এজনী লাগি হাই নে তেনেকে ভাত বাহনকে বুলি কৈ ভাতকেইটা নহওঁতে ইমান দেৰি হয়নে ইমান কামবোৰ কৰোঁ নকৰোঁকে পিটিকা পিটিক কৰি থকা নাজানো আৰু দেই ভণ্টি অহাই নাই যে মাজনী ভাত খাই লহি গৰমে গৰমে এই ঠাণ্ডাখন ঠাণ্ডাকে ভাত খাব নালাগে খাই লহি ভাতকেইটা শুই আছিলো ভাত হ'লে নি হৈ গ'ল বহ ভণ্টি দেখোন গায়ে খোৱা নাই মই গা ধুলে নুধু কিবা তাই গা ধুব নালাগে মই তাইক কৈছো ঠাণ্ডাখনে ইমান সোনকালে গা ধুই কি কৰিব তাই ভাত পানী খাই লওক লাহে ধৰে ধুব আকৌ 2-3টা বজাত যেতিয়াই মন যায় আপুনিয়ে কৈছে দেখোন গা নুধুলে ভাত খাব নালাগিব তোৰ কথাটো বেলেগ তাইৰ কথাটো বেলেগ নহয় তাই মাকৰ ঘৰতে আছে যেতিয়াই মন যায় তেতিয়াই গা ধুব আকৌ তাই পইণ্ট কাটিব আহিছা আকৌ মই কোৱা নাই জানো তুমি বহুত ঠাই লৈছা বোৱাৰী আৰু তুমি থন মদন গোপাল ঘৰ ৰখি থাকিব নাই যোৱা নিজৰ কামত হেৰি কৰা ভাত খালে নি কমা নাজানো পাই খালে নাই যিখিনি দেৰি কৰিলে কিন্তু ভাত দেৰি হেৰি কৰিলে এতিয়া তাই দিয়ে দিয়ে তাইক দিয়ে মই দি দিওঁ অকণমান দিয়া এইটো নাইয়ে হ'ব কি বনাইছে বোৰ বনাইছে খাবলে হয় পাই এই আজিকালি ইমানলৈকে বস্তু বেয়া বেয়াকে বনাওঁ বুলিয়ে তুমি আৰু সময়ত খাই ল'বা বোৱাৰীক এতিয়া তুমি নোপোৱা নহয় চব চেচ হৈ যাব গম পাইছা নে তুমি বোৱাৰী মা এইফালে আহাচোন কওকচোন এইবোৰ তুমি কি বনাইছা কি ভাত বনাইছা নে কি বনাইছা ভাত বনাইছিলো ভাতে বনাইছা ভাতকেইটা অলপ ভালকে বনাব নাজানা দাইলত নিমখৰ সোৱাদ নাই ভাজি কোনো ভাল সোৱাদ নাই তুমি কৰো বুলি কৰি আছেগে নাজানো মই যে নবনাও যে সেইটো চাগে আমাক হেৰি কৰে খোৱা বুলিয়ে কৈছে সেনেকে বেয়া কৰি পিনি আকৌ বনালে অকণ ভালকে বনাবা মানুহে তৃপ্তি পেলাই খাব পৰাকে যেনেকে ঘৰত একো নিশিকালে নাজানো আৰু দেই মাক বেয়া আকৌ ভালকে ল'ৰা ছোৱালীক কামত শিকাব নোৱাৰে আৰু ল'ৰা এটা পাইছে আৰু কেনেকে দি দিওঁ সেইবিলাক আকৌ আমাৰ হ'লে এনেকে নহ'ব দেই সকলো কাম মই শিকাই মেলিহে পঠিয়াম
আংকালে যেনেকে বনাও আজিও তেনেকেই বনাইছো। মোৰ ছোৱালীয়ে বস্তু খাব লাগিলে মানুহে আঙুলি চেলেকি চেলেকি খাব। আনকালে যেনেকে মানুহে তেনেকে মানে নিজে খাইছা ভালকে গম পাবা। যোৱা এতিয়া ৰখি থাকিব তুমি নালাগে। নিজে খালা নেকি? তুমি খাই পিনে বেয়াকে দিছা নেকি? নাই মই খোৱাই নাই, কাম কেইটামান কৰি আছো। এইকেইটা ঘৰতনো কাম কিমান আছে বাবা? এইকেইটাকে মিনিটকে কৰিয়ে থাকে একেবাৰে কামেই হেৰি নহয়। কৈছো আমাক নিদিন দিয়া, মাকটো ভালকে দিব পাৰা ন ভাতকেইটা। নকবি আৰু দাদাহে কৈছে তুমি কথা নাই কিবা ভালকে বনালে বনাবা, নবনালে নাই আজিৰ পৰা। যোৱা তথাপি লাজ নাপায়। নাপায় নাপায় এইবিলাকৰ লাজ নাই। মই ভাত চাত নাখাওঁ দেই। তোমাৰ খাই হ'ল নেকি? সোনকালে যাওঁ। বল বল ভণ্টি তুমি ঘৰটো মোচানে? মই নোৱাৰো দেই মুচিবলৈ। কাম এটা কৰিব দিলেও নকৰে। মইনো অকলে গ'লে কিমান কাম কৰিম? মইতো মেচিন নহয়, এটা কাম নকৰে। ভাত বনাবলৈ আছেই, কাপোৰ এতিয়ালৈকে টিউবৱেলৰ পাৰতে পৰি আছে, সেইখিনিও ধুবলৈ আছে। সোনকালে ধুই মেলো, আকৌ ৰ'দ গুচি গ'লে দিগদাৰে হ'ব। হেল্ল', অঁ কি কৰিছ? আছোঁ ভালেই আৰু তোৰ ভাল? ক'তনো যাব পাম, ঘৰৰ কামৰ পৰা আজৰিয়ে নাপাওঁ। দিনটো কামেই কৰি থকা হয়। তোৰহে ভাল, বহুত ভাল শাহু এজনী পালি। মোকতো শাহুৱেও দেখিব নোৱাৰে, নন্দায়ো দেখিব নোৱাৰে। বোৱাৰীয়েনো যে কাৰ লগত কথা পাতি আছে, ভালকৈ শুনিও পোৱা নাই নহয়। ভাত অলপ দিয়া দেৰি হ'লে যিকেইটা কথা কয়। এখনত ঠাণ্ডা হ'লে কি হ'ব, কাম কৰিলেও নকৰা বনাম দিয়ে। কিনো সুখ আৰু। বিয়া নোসোমোৱালে ভাল আছিলে। মানুহজনকনো কৈনো কিনো পাম, একো ক'বই নোৱাৰি। মাক বাপেকৰ ফালে মান মাতে। নাই নুশুনে, মাহঁতৰ কথাই শুনে। ভনীয়েকেও ঢেঁচি কয়, ভনীয়েকৰ কথাই শুনে। নাজানো আৰু কি হ'ব। শাহু সদায় শাহুৱেই, কেতিয়াও মা হ'ব নোৱাৰে। মাৰ নিচিনা কোনো হ'ব নোৱাৰে। কি কবি আৰু। তাকে এই দেখোন আমাৰ কথাহে বদনাম গাই আছে। এই কাজি মই দিলোঁ আৰু। হ'ব দে, মোৰ ঢেৰ কাম আছে। আকৌ শাহুৱে কথা পতা দেখিলে গালিয়ে দিব। বোৱাৰী, অঁ মা, তুমি অথনিৰ পৰা কাৰ আগত কি কথা কৈ আছা? মই শুনিহে আছো। মোৰে মাজনীৰ কথা যে বদনাম গাই আছা যে, তোমাক আমি শাস্তি দিওঁ। কি শাস্তি দিলো? কাৰো আগততো একো কোৱা নাই, আৰু সঁচা
কথাকেইটাই কৈছোঁ। খাবলৈ পাইছা, পিন্ধিবলৈ পাইছা আৰু কি লাগে? সেয়াও লোকৰ আগত বদনাম। ফোন কৰি লোকে আকৌ বোৱাৰীয়েকে শাহু এনেকুৱা বুলি কুচনাম কৰে, আৰু তুমি আকৌ আমাৰ কথা বদনাম কৰিব আহিছা। আপোনালোকৰ বদনাম গাই থকা নাই, যিটো সঁচা সেইটোহে কৈছোঁ। মই শুনি আছো অথনিবা তুমি কি কৰি আছিলা। মই বিয়া হোৱাৰ পৰা দেখি আছোঁ নহয়, আপুনি আৰু ভণ্টিয়ে মোক ইমান নকৰা কামবোৰ কৰিব দিয়ে। নিজৰ ছোৱালী বুলি অকল ভণ্টিকে ভাবে, মোক নাভাবে। মই বোৱাৰী হ'লোঁ বুলি কি নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰে নেকি আপুনি? তই ভাবিবলগীয়া ভাল কাম কৰিব লাগিব, তেতিয়াহে মই ভাবিম আকৌ। মইনো বেয়া কাম কি কৰিলোঁ? সময়মতে চাহ, সময়মতে ভাত, চবটো সময়মতে দি থাকোঁ। আৰুতো মইতো আপোনালোকক একো কাম কৰিব নিদিওঁ, তথাপিতো আপোনালোকে মোক দেখিব নোৱাৰে। মই নিজৰ ঘৰৰ কথা বেলেগৰ আগত গাই থকাটো মই ভাল নাপাওঁ। তুমি এতিয়া কি কৈছা মই চব শুনিহে আছিলো অথনিবা। আপোনালোকে জানো মোক নিজৰ বুলি ভাবে? কিয় নাভাবো, ভাবোতো। আপোনালোকে যদি নিজৰ ঘৰ বুলি ভাবেই, ভণ্টি অকণমান শুই উঠাত দেৰি হ'লেও একো নকয়। মোৰ যদি 5 মিনিট দেৰি হয়, আপোনালোকে ইমানখিনি গালি দিয়ে। আৰুতো মইতো ঘৰৰ সকলো কামেই কৰোঁ। ভণ্টিয়ে দেৰিলৈকে শুই উঠে, আৰু গা পাও নুধুৱাকৈ ভাত খাই, অথচ নকয়। মোকতো আপোনালোকে নিজৰ ছোৱালী বুলি ভাবিতো কিবা কৰিব পাৰে। এখন ঘৰ ত্যাগ কৰি এখন ঘৰলৈ আহিছোঁ, আৰু আপোনালোকে নিজৰ বুলি নাভাবে। বোৱাৰীজনীক অকণমান নিজৰ ছোৱালী বুলি ভাবিব। আপুনিও এগৰাকী নাৰীহে। নাৰী মূল্য যদি নাৰীয়ে বুজি নাপায়, কোনে বুজি পাব মা? তুমি বাৰু ঠিকেই কৈছা হয় বোৱাৰী। তুমি আমাৰ ঘৰলৈ অহাই দিন ধৰি আজিলৈকে তোমাক আমি ভালকৈ মাত এষাৰো দি পোৱা নাই দিয়া। তোমাৰ নিজৰ ছোৱালী বুলি ভবা হ'লে মই তেনেকুৱাটো নকৰিলোহেঁতেনে। তুমি যদি ভাত দিয়ে অকণমান দেৰি হোৱা, মই তাকো কেটকেটাই থাকোঁ। আৰু যদি শুই উঠাও অকণমান দেৰি হয়, তাকো কওঁ তুমি মোক ভুল নুবুজিবা বোৱাৰী, মোৰ ভুল হৈ গ'ল। আৰু মই তোমাক আচলতে বুজি পোৱাত ভুল হ'ল, গম পাইছানে? তুমি এজনী ইমান সাদৰী বোৱাৰী হ'লেও মই তোমাক ইমান গালি পাৰি থাকোঁ, অথচ তুমি একোৱে নকৰা। আজিহে তুমি মোক এনেকৈ ক'বলগীয়া হৈছে। হয়, মই তেনেকুৱা ক'বলগীয়া কাম কৰিছোঁ। বোৱাৰী, তোমাৰো চাগে মই ইমানেই তোমাক কথা ক'লোঁ, সেইবোৰ ধৈৰ্য্যৰ সীমা বাহিৰ হৈ গ'ল। সেইকাৰণে তুমি আজি সহ্য কৰিব নোৱাৰিয়ে মোক ক'বলগীয়া হৈছে। একো নাই দিয়া, ভালেই কৰিলা। কথাখিনি মোকো যে সোঁৱৰাই দিলা। কেতিয়াবা ডাঙৰো ভুল হয়, গম পাইছানে? পাৰিলে তুমি মোক মাফ কৰি দিবা। হ'ব মা, আপুনি মোক মাফ খুজিব নালাগে। আপুনি মোৰ মাৰ দৰে। হয় অ' বোৱাৰী, তুমি ইমান ভাল বোৱাৰীজনী মই আজিলৈকে ভাল একো এটা হেৰি নকৰিলোঁ। মোৰ কথা ধৰি নাথাকিবা দেই। নধৰো মা। আজিৰ পৰা আমি দুইজনী নিজৰ মাক জীয়েকৰ নিচিনাকৈ থাকিম দেই।